নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আসাম ভনিতাছ ভিলেজ কিটচেনলৈ আপোনাৰ সকলোকে পুনৰবাৰ অন্য এটি ৰেচিপিলৈ স্বাগতম জনালোঁ। আজি মই পেৰাৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি হয় আৰু ইয়াক কম ইনগ্ৰেডিয়েণ্টেৰে বনাব পাৰি। ঘৰতে অতি সহজতে বনাব পাৰি। এবাৰ ট্ৰাই কৰি চাবচোন আপোনালোকে। তেনেহ'লে ফ্ৰেণ্ড, বেছি দেৰি নকৰি এই ৰেচিপিটোলৈ আগবাঢ়ো। পেৰাৰ ৰেচিপিটোৰ বাবে মই ইয়াত মিল্ক পাউডাৰ লৈছোঁ। ইয়াত যিকোনো ধৰণৰ মিল্ক পাউডাৰ ল'লে হ'ল। ইয়াত ঘিউ লৈছোঁ আৰু এয়া গাখীৰ লৈছোঁ। ইয়াত গাখীৰ আধা লিটাৰ আছে। ইয়াৰ উপৰিও এই পেৰাৰ ৰেচিপিটোৰ বাবে ইয়াত চেনি লাগিব আৰু ইয়াত ইলাচি লাগিব। এইখিনি ইনগ্ৰেডিয়েণ্ট হ'লে হ'ল। এতিয়া ইয়াতে মই গাখীৰখিনি গৰম হ'বলৈ বহুৱাই দিলোঁ। এতিয়া গাখীৰখিনি উতলাত মই গেছৰ ফ্লেমটো মিডিয়াম কৰি এনেদৰে উতলি থাকিবলৈ দিম। এতিয়া এইখিনি মাজে মাজে লৰাই দি থাকিম। গাখীৰখিনি এনেদৰে খন্তি পাতেৰে লৰাই দি থাকিম। গাখীৰখিনি গাঢ় নোহোৱালৈকে এনেদৰে লৰাই থাকিম। এইখিনি ইমানমান গাঢ় হোৱালৈকে উতলিবলৈ দিলেই হ'ল। এতিয়া ইয়াতে মই মিল্ক পাউডাৰ দিম। এতিয়া এইখিনি তাড়াতাড়ি খন্তি পাতেৰে স্পীডত মিহলি কৰি যাম। নহ'লে পিছত গোটা গোটা হৈ থাকিব পাৰে। সেয়ে এইখিনি তাড়াতাড়ি এনেদৰে খন্তি পাতেৰে মিহলি কৰিলে হ'ল। এতিয়া ইয়াতে মই ইলাচি দিম। আকৌ ইয়াতে সোৱাদ অনুযায়ী চেনি দিম। ইয়াতে মই 3 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি এনেদৰে লৰাই দি থাকিম। আকৌ শেষত এনেদৰে 1 চামুচ ঘি দি লৰাই দি থাকিম। এইখিনি ইমানলৈকে ভাজিলোঁ। এতিয়া গেছটো বন্ধ কৰি দিম। এতিয়া মই পেৰাৰ বেটাৰখিনি যিটো বাচনত ৰাখিম সেইটো বাচনত মই ঘি লগাই ল'ম এনেদৰে। এতিয়া যিটো বাচনত মই পেৰাকেইটা বনাই কিনে থ'ম সেইটো বাচনতো মই অকণমান ঘি লগাই লৈছোঁ। চাৰু চাইডটো এনেদৰে। এতিয়া হাতত এনেদৰে অকণমান লৈ লাৰুৰ দৰে এনেদৰে গোল কৰি ঘূৰাই তাক চেপেটা কৰি দিলেই পেৰাৰ আকৃতিটো হৈ যাব। এনেদৰে মই প্ৰথমটো পেৰা ৰেডি কৰি ল'লোঁ। এতিয়া মই বাকীকেইটা পেৰাও এনেদৰে ৰেডি কৰি ল'ম।
সেয়া মোৰ পেৰা ৰেডি হৈ গ'ল। পেৰাকেইটা খাবলৈ বহুত বেছি ভালে হৈছিলে। যদি আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰি পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন। তেনেহ'লে আজিলৈ আৰু অন্য এটি নতুন ৰেচিপি লৈ আপোনালোকলৈ পুনৰ আহিম।